মৰ্নিং গাইজ। এই যে বোৱাৰীসকলৰ পৰা একদম ফেচবুকটো খুলিবই নোৱাৰি, কি যে কথা ক'ব, হাতে ধৰি ব্ৰাছে কৰি, মুখে কৰি, আঙুলিয়ে কৰি, এইবোৰ কি মানে এইবোৰে যে সিহঁতৰ কণ্টেণ্ট নেকি? মানে ভাল ভাল কণ্টেণ্ট কৰক। বোৱাৰীসকল বা খুলিবই নোৱাৰি ফেচবুকটো, মানে এনেকুৱা মানে মানে ঘৰত চাব নোৱাৰে এটা ফেচবুক মানে অন কৰি বা ফেচবুকটো খুলি মানে ঘৰত মানে ফুল ভলিউম দি এইবোৰ সিহঁতৰ মানে কি কণ্টেণ্টবোৰ চাব নোৱাৰে। মানে কি বুজায় মানে সিহঁতি আৰু বেলেগ ভিডিঅ' বনাব নোৱাৰে নেকি? এইবোৰকে যে বনায়, খুলিবই নোৱাৰি মানে ফেচবুকটো, সিহঁতৰ ডাইৰেক্ট এইবোৰকে আহিব। চাওকচোন ঐ শুন, যাৰ আছে সি হাতেৰে কৰে আৰু যাৰ নাই সি আঙুলি ব্যৱহাৰ কৰে। কি হয় কচোন? যাৰ আছে ধৰি লৈ কৰে, যাৰ নাই সি আঙুলি ব্যৱহাৰ কৰে। আইদেৱে কৈছে কি চাওকচোন, চাই লওক। এইটো কি কাম যিটো কৰিলে মহিলাসকলে চিঞৰি থাকে, পুৰুষসকলে মনে মনে থাকে? কোনে জানে কমেণ্ট কৰি জনাব। বাপেৰক সুধিবিগৈ গৈ, বাপেৰেহে ক'ব তোৰ প্ৰশ্নৰ উত্তৰ। তোৰ লাজ নালাগে এইবোৰ ভিডিঅ' বনোৱা? তহঁতৰ ল'ৰা ছোৱালীয়ে যদি পিছত চায়, আমাৰ মাও এনেকুৱা আছিলে নেকি, এনেকুৱা ভিডিঅ' বনায় নেকি? আৰু ল'ৰা ছোৱালী আৰু ভাল পাব ভিডিঅ' বনাবলৈ এনেকুৱা, তোৰ ল'ৰা ছোৱালীবোৰে মানে কি ক'ম আৰু সিহঁতক ক'বলৈ ভাষা নাই। নিজকে লাজ লাগে আৰু ফেচবুকটো খুলিবলৈ। উপায় নাই সিহঁতৰ পৰা, ফেচবুকটো খাব আৰু সিহঁতি। ফেচবুকটো চব একদম খুলি খুলি খাই আছে সিহঁতি। টাটা গুড বাই গয়া। কেইটামান ভিউজৰ কাৰণে, কেইটামান লাইকৰ কাৰণে, কেইটামান কমেণ্টৰ কাৰণে মানে সিহঁতি এই ৰকম ভিডিঅ'বোৰ বনায়। উপায় নাই। ভিডিঅ'টো চাই কিবা বুজি পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আগলৈ মই এনেকৈ ভিডিঅ' দিম ৰোজ, আৰু চাব ভিডিঅ', কমেণ্ট চমেণ্ট কৰিব সিহঁতৰ ওপৰত, মোৰ ওপৰত নালাগে, সিহঁতৰ ওপৰতে কৰিব। মানে কি বুজায় সিহঁতি, তেতিয়া আপুনি বুজি পালে বা নুবুজাসকলেও কমেণ্ট কৰি জনাব।